আজি সজিনাৰ বিষয়ে ক'ব বিচাৰিছোঁ। সজিনা বুলি ক'লে সজিনা হ'ল ড্ৰামষ্টিক, ইংৰাজীত যাক ড্ৰামষ্টিক বুলি কয় বা হৰ্চ ৰেডিছ বুলিও কয়। আৰু ইয়াৰ বোটানিকেল নাম হ'ল মৰিংগা অলিফেৰা, আৰু ই ফেমিলি হ'ল মৰিংগেচিয়া, আৰু স্পেচিছটো হ'ল মৰিংগা অলিফেৰা লেম। এতিয়া আচলতে আমি যদি কওঁ, এতিয়া 100 গ্ৰাম আমি যদি সজিনা লওঁ, ই আমাৰ শৰীৰৰ কাৰণে কিমান শৰীৰৰ কাৰণে কিমান উপযোগী, ইয়াত কি কি পাম আমি 100 গ্ৰাম সজিনা যদি আমি লওঁ, তেতিয়াহ'লে 100 গ্ৰাম সজিনাতনো আমি কি কি পাম? কেলৰি পাম আপোনাৰ 26 গ্ৰাম, আৰু কাৰ্বোহাইড্ৰেট পাম 3.7 গ্ৰাম, আৰু ফাইবাৰ পাম 4.8 গ্ৰাম, আৰু ফেট একেবাৰে কম, ফেট 0.1 গ্ৰাম, আৰু প্ৰটিন আছে, তাৰ মেগনেছিয়াম আছে, ফছফৰাছ আছে, কেলছিয়াম আছে, ভিটামিন চি আছে, আইৰণ আছে, ভিটামিন এ আছে, বি আছে, চি আছে, জিংক আছে, ফছফৰাছ আছে, লাইচিন আছে, এমিনো এচিড আছে, ইত্যাদি বহুত বস্তু ইয়াত আচলতে যিমানখিনি ভিটামিন আছে, প্ৰায়খিনি ভিটামিন আচলতে আমি সজিনাত আমি পাম। সেইকাৰণে সজিনা আমাৰ শৰীৰৰ কাৰণে ইমানেই উপযোগী যে ভাবিব নোৱাৰি। আচলতে আমি যদি সজিনা খাওঁ, তেতিয়াহ'লে ই শৰীৰৰ কাৰণে ইমানেই কাম কৰিব যিটো ভাবিব নোৱাৰি। আৰু সজিনাত 4.8 গ্ৰাম ফাইবাৰ থকাৰ কাৰণে আচলতে ই আমাৰ পাকস্থলী সম্পৰ্কীয় যিবোৰ সমস্যা, কনষ্টিপেশ্যন নহয়, পাকস্থলীৰ যিকোনো ধৰণৰ ৰোগ হ'বই নিদিয়ে। কাৰণ ফাইবাৰ থকা, মই আগৰ ভিডিঅ'বিলাকতো মই কৈছোঁ যে আমি প্ৰত্যেকবাৰে আমি ফাইবাৰ থকা খাদ্য খাব লাগে, আৰু ফাইবাৰ থকা খাদ্য খালে আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপযোগী। আমি এতিয়া ফাইবাৰ থকাৰ কাৰণে আমাৰ ড্ৰামষ্টিকে কলেষ্ট্ৰল হ'ব নিদিয়ে, ফাইবাৰ থকাৰ কাৰণে কেঞ্চাৰ হ'ব নোৱাৰে, ফাইবাৰ থকাৰ কাৰণে বিভিন্ন ধৰণৰ যিবিলাক ৰোগ, যেনেকৈ কিডনী সমস্যাৰ পৰা, কনষ্টিপেশ্যনৰ, পাকস্থলী সমস্যাৰ পৰা বিভিন্ন ধৰণৰ যিবিলাক ৰোগ আছে, এই ৰোগবিলাক আচলতে ফাইবাৰ থকাৰ কাৰণে এই ড্ৰামষ্টিক খোৱাৰ কাৰণে নহয়। আৰু ইয়াৰ যিটো সজিনাৰ যিটো পাত, সজিনাৰ পাতটো খালে আমি আচলতে প্ৰায়ে আমি সজিনাৰ পাত আমি ভাজি খাওঁ। সজিনাৰ পাতটো আমি কাটি পেলাই তাত নহৰু দি পেলাই আমাৰ গাঁৱৰ মানুহবিলাকে ভাজি খায়। আৰু সজিনা যেতিয়া আমি খাওঁ, সজিনা খালে আচলতে আমাৰ প্ৰায়বিলাক মানুহৰ গাঁৱত এটা কথা আছে যে তোৰ শৌচ ভালকৈ হোৱা নাই নেকি, যদি নাই হোৱা সজিনা পাত খা। সজিনাটো আচলতে অসমৰ মানুহে ভালকৈ জানে যে সজিনা আচলতে কি কি কামত লাগে। এতিয়া আমি চাব যাওঁ যে আচলতে কি কি ৰোগৰ ক্ষেত্ৰত সজিনা উপযোগী। এতিয়া যদি কাৰোবাৰ যদি হাই ব্লাড প্ৰেছাৰ আছে, হাই ব্লাড প্ৰেছাৰ থাকিলে তেতিয়া তেওঁ সজিনা খাব পাৰে। কাৰণ সজিনা আচলতে ইয়াত কেলৰিটো কম আছে, কেলৰিটো কম থকাৰ, আৰু ইয়াত ফাইবাৰ বেছি আছে। তো ফাইবাৰ বেছি থকাৰ কাৰণে আৰু ইয়াত ফেটৰ পৰিমাণ কম আছে, যাৰ কাৰণে নেকি ব্লাড প্ৰেছাৰৰ ক্ষেত্ৰত ই যথেষ্ট উপযোগী। এতিয়া ইনফ্লেমেশ্যন বুলি কওঁ, যদি আমি যেনেকৈ কাৰোবাৰ যদি দুখ চুখ পাই, উখহিছে, কিবা দুখ পাইছে, তেতিয়া সজিনা যদি আমি খাওঁ, বা সজিনাৰ পাতৰ যদি আমি চব্জি খাওঁ, বা সজিনা পাত যদি থেতেলিয়াই পেলাই আমি তাত লেপ দিওঁ, তেতিয়াহ'লে আচলতে সেই বিষ বা সেই সমস্যাবিলাক কমি আহে। পাকস্থলী সম্পৰ্কীয় মই ক'লোৱে, পাকস্থলী সম্পৰ্ক যিবিলাক আমাৰ ফাইবাৰ থকাৰ কাৰণে পাকস্থলী সমস্যাবিলাক বহুত কমি যায়। আৰু ই এণ্টিবেক্টেৰিয়েল, এণ্টি মাইক্ৰবিয়েল, ই এনিমিয়া, আচলতে যিবিলাক মানুহ ৰক্তহীনতাত ভুগি থাকে, ৰক্তহীনতাত ভুগি থকা মানুহে আচলতে সজিনা খাব লাগে। সজিনা খালে আচলতে ৰক্তহীনতা লাহে লাহে কমি আহে। সজিনা, কলফুল, তাৰপিছত আমি ভীমকলৰ যিটো কি কয় বেম্বু ষ্টেম বুলি কয়, বানানা ষ্টেম, বানানা ষ্টেমটো যদি আমি খাওঁ, বানানা ষ্টেম খালে, বানানা ষ্টেম, ড্ৰামষ্টিক, আৰু যদি আমি ভীমকলৰ যদি ফুল খাওঁ, তেতিয়াহ'লে আচলতে আমি কোনো আইৰণৰ ঔষধ নোখোৱাকৈ আচলতে আমি যি ৰক্তহীনতাৰ সমস্যা আমি কমাই আনিব পাৰোঁ। তাৰপিছত মই অলপ আগতে ক'লোঁ, কলেষ্ট্ৰলৰ সমস্যা, আচলতে সজিনাই কলেষ্ট্ৰলৰ সমস্যা কমাই দিয়ে। আৰু ইয়াত কেলছিয়াম আৰু ফছফৰাছ থকাৰ কাৰণে কি হয়, আমাৰ যিবিলাক হাড়বিলাক সজিনাই মজবুত কৰে। আমাৰ যিবিলাক কিছুমান মানুহৰ হাড়বিলাক ঠুনুকা, অষ্টিঅ'পৰচিছ যিবিলাকৰ থাকে, সেইবিলাক মানুহে যদি কেলছিয়াম নাখায়, যদি সজিনা যদি ৰেগুলাৰ খায়, কিছুমান গাঁৱৰ বহুত মানুহ আছে যিবিলাকে এনেকৈ ঔষধ কিনি খাবলৈ তেওঁলোকৰ সমস্যা থাকে, তেওঁলোকে যদি এইবিলাক বস্তু খায়, তেতিয়াহ'লে হাড়ৰ সমস্যা বহু পৰিমাণে কমি আহিব। আৰু সজিনা যদি আমি ৰেগুলাৰ খাওঁ, সজিনা ৰেগুলাৰ খালে আমাৰ স্কিনৰ যি সমস্যা, স্কিনৰ গ্লেজটো বাঢ়ে, স্কিনৰ উজ্জ্বলতা আহে, আৰু স্কিনৰ যিবিলাক বিভিন্ন ধৰণৰ ৰোগ হয়, এই ৰোগত কিন্তু সজিনা আচলতে বহুত উপযোগী।
মই অলপ আগতে ক'লোৱে যে কনষ্টিপেশ্যনৰ ক্ষেত্ৰতো সজিনা যথেষ্ট উপকাৰী, কাৰণ ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ আছে, আৰু ফাইবাৰ থাকিলে কেতিয়াও মানুহৰ কনষ্টিপেট নহয়। আমাৰ যেতিয়া মানুহৰ কনষ্টিপেশ্যন হয়, শৌচ কচা হয়, এইটো আচলতে ফাইবাৰ জাতীয় আমি খাদ্য নাখাওঁ, ফাইবাৰ জাতীয় খাদ্য নোখোৱাৰ কাৰণে আমাৰ শৌচবিলাক কচা হয়। এতিয়া আমি চকুৰ ক্ষেত্ৰত যদি যাওঁ, তেতিয়া চকুৰ ক্ষেত্ৰতো আচলতে সজিনাই যথেষ্ট উপকাৰ কৰে। চকুৰ বিভিন্ন ৰোগৰ ক্ষেত্ৰত সজিনা উপকাৰী। চকুৰ দৃষ্টিশক্তিৰ পৰা আৰম্ভ কৰি চকুৰ গুৰিবিলাক ক'লা পৰা ইত্যাদি বিভিন্ন ৰোগত সজিনা উপকাৰী। ইডিমা যিবিলাক মানুহৰ সোঁত বেমাৰ বুলি কয়, ইডিমা হয় মানে মানুহটো ফুলি যায়, তেওঁৰ আইৰণ ডেফিচিয়েঞ্চি হয় বা মূত্ৰকৃশ্যতাৰ কাৰণে মানে স্কেন্টি অফ ইউৰিনেশ্যনৰ কাৰণে যদি কাৰোবাৰ গাটো ফুলি যায়, তেতিয়াহ'লে কিন্তু সজিনা তেওঁৰ কাৰণে যথেষ্ট উপকাৰী। সেইবিলাক মানুহে সজিনা ৰেগুলাৰ যদি খায়, তেওঁৰ যিটো সোঁত বেমাৰটো বহু পৰিমাণে কমি আহিব। এতিয়া আমি যদি নাৰ্ভাছ ডেবিলিটিৰ কথা চাব যাওঁ, কাৰোবাৰ যদি স্নায়ৱিক কিছু সমস্যা আছে, স্নায়ৱিক সমস্যাৰ ক্ষেত্ৰতো সজিনা যদি আমি খাওঁ, সজিনা খালে স্নায়ৱিক সমস্যা বহু পৰিমাণে কমি আহিব। লিভাৰৰ ক্ষেত্ৰতো ভাবিব নোৱাৰি, যিসকল মানুহৰ লিভাৰৰ সমস্যা আছে তেওঁলোকে যদি সজিনা খায়, তেতিয়াহ'লে লিভাৰ চিৰচিছৰ পৰাও তেওঁ বাচি যাব। লিভাৰ চিৰচিছ হ'ব নিদিয়ে যদি সজিনাটো তেওঁ ৰেগুলাৰ সজিনা খাই থাকে। আৰু সজিনাৰ ফুল, সজিনাৰ পাত আৰু সজিনাৰ যিটো ড্ৰামষ্টিক, যি দীঘলকৈ যিবিলাক ওলমি থাকে, এই সজিনা এইবিলাক যদি খায়, এইবিলাক লিভাৰৰ সমস্যা এজন মানুহৰ কেতিয়াও হ'ব নোৱাৰে যদি আমি এইবিলাক বস্তু খাওঁ। মই মোৰ আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে আমাৰ যিবিলাক ৰোগ হয়, এই ৰোগবিলাকৰ চিকিৎসা কিন্তু এই পৃথিৱীখনতে আছে, কিন্তু আমি সেই বস্তুবিলাক আচলতে বিচাৰি ল'ব নাজানো বা বিচাৰি উলিয়াই আনি আমি খাব নাজানো, যাৰ কাৰণে নেকি আমি আচলতে বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ আমি ঔষধৰ পিছে দৌৰি ফুৰিব লাগে। ধন্যবাদ। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব, আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মোক ফ'ল' কৰিব। মোৰ ফেচবুকত আচলতে মই এতিয়া ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিব নোৱাৰোঁ, আপোনালোকে মোক ফ'ল' কৰিব। ফ'ল' কৰিলে আপোনালোকে মোৰ এই ভিডিঅ'বিলাক পাই থাকিব। আৰু মোৰ ইউটিউবতো আছে, ইউটিউব আপোনালোকে কাইণ্ডলি ইউটিউবটো মোৰ ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে তেতিয়া আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব, আৰু মোৰ ভিডিঅ'বিলাক বেলেগলৈও আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। সকলো কুশলে থাকক।